বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক আপোনাৰ প্ৰিয় চেনেল এডুকেশ্যন এণ্ড ইটিচিলৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম শিক্ষা বিভাগত খালী হৈ থকা পদৰ সংখ্যাৰ বিষয়ে। যদি প্ৰথমবাৰ আপুনি চেনেলখন চাই আছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহোঁ ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ। শেহতীয়াকৈ পোৱা তথ্য অনুসৰি শিক্ষা বিভাগত মুঠ 20,000ৰো অধিক পদ এতিয়াও খালী হৈ আছে। জানিব পৰা মতে প্ৰাথমিক বিদ্যালয়ত 9,000, হাইস্কুলত 12,000 আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1100 শিক্ষকৰ পদ খালী হৈ আছে। কিন্তু খালী হৈ থকা পদৰ বিপৰীতে টেট প্ৰাৰ্থীৰ সংখ্যা প্ৰাথমিক পৰ্যায়ত 25,000, মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা 12,032 আৰু উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা হ'ল 2,983 গৰাকী। পদৰ সংখ্যা যে বৃদ্ধি পাব তাত একো সন্দেহ নাই। ৰাজ্য চৰকাৰে এবছৰৰ ভিতৰত 1 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ সিদ্ধান্ত লোৱাৰ পাছত প্ৰাথমিক শিক্ষা সঞ্চালকে জিলা শিক্ষা বিষয়াসকলক 2022 ৰ 31 মাৰ্চৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া সকলকে ধৰি সকলো খালী পদ শিক্ষক কৰ্মচাৰীৰ তথ্য বিচাৰিছে। তদুপৰি অসমৰ নতুন শিক্ষামন্ত্ৰী মাননীয় শ্ৰীযুত ৰণোজ পেগুৰ ডাঙৰীয়াই কেইদিনমানৰ আগতে ঘোষণা কৰিছিলে যে পদৰ তুলনাত প্ৰাৰ্থীৰ সংখ্যা কম। আশা কৰোঁ আগন্তুক নিযুক্তিত টেট উত্তীৰ্ণ সকলো প্ৰাৰ্থীয়ে যাতে নিযুক্তি পায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।